দক্ষিণ কামৰূপৰ নগৰবেয়াত ক্ৰীড়া প্ৰেমীৰ মাজত উৎসাহৰ বন্যা। খামেৰীপল্লী আজাদ ক্লাবৰ উদ্যোগত FA আহমেদ হাইস্কুল খেলপথাৰত 3 আৰু 4 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিক ভলীবল খেল অনুষ্ঠিত হয়। এই খেলত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে। খেল পৰিচালক তথা সমিতিৰ সভাপতি শ্বাহজাহান আলীয়ে কয় যে এই অঞ্চলত বহুতো প্ৰতিভাৱান খেলুৱৈ আছে, কিন্তু উপযুক্ত প্লেটফৰ্মৰ অভাৱতে আগবাঢ়ি আহিব পৰা নাই। চৰকাৰৰ সহায় সহযোগিতা পালে খেলুৱৈসকলে দেশৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব পাৰিব। আমাৰ অসমত তথা বিভিন্ন ৰাজ্যত যি কোভিড-19 লৈ সমস্যা আছিল, এই সমস্যাৰ মাজত একচুৱেলি আমি ক'বলৈ গ'লে আমাৰ খেলা জগতত খুবেই অসুবিধাৰ সন্মুখীন হৈছিলোঁ। কিন্তু আমি আজি অকস্মাত যে আমাৰ এই পল্লী আজাদ ক্লাবৰ সৌজন্যত আমি আজি ভলীবল খেল পাতিবলৈ যে যি সাহস কৰিছোঁ, এই সাহসটো নিশ্চয় আমি গৌৰৱ কৰিব পাৰোঁ। আমাৰ এই অঞ্চলৰ কিছুসংখ্যক মুৰব্বী তথা ক্লাবৰ সদস্যসকল ইয়াতে আমাৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক সকলো দিশতে যিখিনি কষ্ট কৰিলোঁ, নিশ্চয় মোৰ তৰফৰ পৰা আমাৰ এই আহ্বায়ক সমিতিৰ সমূহ বিষয়ববীয়াক মই সঁচাকৈ ধন্যবাদ নজনাই এৰিব নোৱাৰিলোঁ। আৰু বিশেষকৈ কোভিড-19 আমাৰ যিটো প্ৰভাৱ পেলাইছে আৰ্থিক সমস্যা বিশেষকৈ, আৰু এই আৰ্থিক দুৰৱস্থাৰ মাজত ইমান ডাঙৰকৈ, কাৰণ আমাৰ গাঁও অঞ্চলত ইমান ডাঙৰকৈ খেল পাতিবলৈ হ'লে আমাৰ কাৰণে খুব কষ্টদায়ক। সেয়ে মই আহ্বান জনাইছোঁ আগন্তুক দিনত যাতে আমাৰ এই খেলপথাৰক অসম চৰকাৰে বা আমাৰ এই ক্লাবখনক অসম চৰকাৰে যিকোনো মুহূৰ্তত বা যিকোনো ঠাইত আমাৰ নামটো তেওঁলোকে সাঙুৰ গাঁঠি লৈ আমাৰ ক্লাবলৈ চৰকাৰৰ পৰা কিবা দান বৰঙণি আগবঢ়ায় তাৰে কামনা কৰিছোঁ আমাৰ এই অঞ্চলৰ তৰফৰ পৰাই। প্ৰথম কথা হ'ল, প্ৰথমতে মই এই অঞ্চলৰ পল্লী আজাদ কমিটিক ধন্যবাদ জনাইছোঁ, কাৰণ এই কমিটিৰ জৰিয়তে যে বৃহত্তৰ অঞ্চলৰ মানুহ আহি ভাল ভাল খেল প্ৰদৰ্শন কৰিছে, চাব পাৰিছে, এইটো এটা সুযোগ পাইছোঁ। আৰু এই মহামাৰী কৰোণাৰ সময়ত ভিতৰতে যে এনেকুৱা মানুহ আহিছে, ইয়াৰ অৰ্থটো হ'ল এইটোৱে, মানে খেল হ'ল মানে সকলোৰে মানে আদৰৰ মৰমৰ এটা বস্তু। খেল চাই সকলোৱে ভাল পায়, তাৰে এইটো পৰিচয়। লগতে আপোনালোকৰ জৰিয়তে চৰকাৰক এষাৰ কথা আহ্বান জনাইছোঁ, যি সময়ত এই অসমত বাৰেবৰণী অসমত হিন্দুত্ববাদৰ, মুছলিমবাদৰ ৰাজনীতি চলি আছে, সেই সময়তে আমি দেখা পাইছোঁ এখন ফিল্ডত মানে নানা জাতি জনগোষ্ঠীৰ মানুহ ইয়াতে একত্ৰিত হৈ খেলখন প্ৰদৰ্শন কৰিছে, খেলখন চাইছে। ইয়াৰ অৰ্থটো বুজা গৈছে যে মানে খেলৰ জৰিয়তে আমাৰ অসমখন যে বাৰেবৰণী অসমখনত যে মানে নানা অনৈক্যতা আছে, ইয়াৰে এইটো চিন। গতিকে মই আপোনালোকৰ মিডিয়াৰ যোগেদি চৰকাৰক আহ্বান জনাওঁ, যিডোখৰ ঠাইত আপোনালোকে বাতৰি প্ৰচাৰ কৰিবলৈ আহিছে খেল সন্দৰ্ভত, সেই ঠাইডোখৰা একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ঠাই। এই অঞ্চলত ভাল ভাল খেলুৱৈ আছে, কিন্তু ভাল ভাল খেলুৱৈ খেলাৰ কাৰণে ভাল এটা ষ্টেডিয়াম নাই। গতিকে ষ্টেডিয়াম দিয়াৰ কাৰণে মই চৰকাৰক বিনম্ৰভাৱে আহ্বান জনাইছোঁ। ভিডিঅ' ৰিপৰ্ট ৰাইট নিউজ এনে।